বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মৰমজান চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ যে হিংসা কি বা মানুহে আপোনাক হিংসা কৰিছে বুলি আপুনি কেনেকৈ চিনি পাব। বন্ধু বান্ধৱীসকল, কাৰোবাক কষ্ট দিয়া বা কাৰোবাৰ বিষয়ে বেয়া চিন্তা কৰা বা যিকোনো প্ৰকাৰে কাৰোবাক লোকচান কৰিবলৈ বিচৰাটোৱে হৈছে হিংসা। বন্ধু বান্ধৱীসকল, হিংসা হ'ল এনেকুৱা এটা বস্তু যিটোৰ দ্বাৰা নিজৰে ক্ষতি হয়। মানে আপুনি কাৰোবাক হিংসা কৰে, কষ্টও আপুনি পাব, লোকচানো কিন্তু আপোনাৰে হ'ব। বন্ধু বান্ধৱীসকল, মানুহৰ সাংঘাতিক সমস্যাটোতো হৈছে হিংসা, ইজনে সিজনক হিংসা কৰা। আপুনি কাৰোবাৰ উন্নতি চাব পৰা নাই, সেইটো হৈছে হিংসা। বন্ধু বান্ধৱীসকল, আপুনি কাৰোবাৰ সাফল্য সহ্য কৰিব পৰা নাই, সেইটো হৈছে হিংসা। বন্ধু বান্ধৱীসকল, কেইটামান মই হিংসাৰ উদাহৰণ দিবলৈ ওলাইছোঁ। যেনে ধৰি লওক, আপোনাৰ চিনাকি কোনোবাই নতুনকৈ গাড়ী এখন লৈছে, তেতিয়া আপোনাৰ হিংসা হ'ব আৰু আপুনি ক'ব, বাহ, সি গাড়ী লৈছে, মই ল'ব পৰা নাই, এইটো হ'ল হিংসা। বন্ধু বান্ধৱীসকল, আমাৰ ওচৰে পাজৰে বহুত মানুহ থাকে যাৰ লগত আমি সদায় মিলা প্ৰীতি কৰি থাকোঁ আৰু ভাবোঁ তেওঁলোক আমাৰ বহুত আপোন, কিন্তু তেওঁলোকৰ মাজতো কিন্তু আপোনাক হিংসা কৰা মানুহ বহুত আছে, যি আপোনাৰ উন্নতিত জ্বলে, আপোনাৰ সাফল্যত বাধা দিয়ে। এনেকুৱা বহুত ধৰণৰ মানুহ আছে যিয়ে আপোনাক হিংসা কৰে। বন্ধু বান্ধৱীসকল, আমি জানো যে আমি যেতিয়া কিবা এটা ভাল কাম কৰোঁ বা কিবা এটা ডাঙৰ কাম কৰোঁ, তেতিয়া আমাক হিংসা কৰা মানুহৰ কিন্তু অভাৱ নাথাকে। বন্ধু বান্ধৱীসকল, মানুহে যে আপোনাক হিংসা কৰিছে কেনেকৈ চিনিব জানো? ধৰি লওক, আপুনি এটা নতুনকৈ মোবাইল কিনি আনিছে, সকলোৱে সেই মোবাইলটো প্ৰশংসা কৰিছে, বা ইমান ধুনীয়া মোবাইল, ইমান কমতে পাইছোঁ, আমুক তামুক হেন তেন বহুত কিবা কিবি। কিন্তু তাৰে মাজতে এজনে আপোনাক ক'ব, ইমান দামত তেনেকুৱা মোবাইল লৈছোঁ, তাতকৈ সেইখিনি পইচাৰে বেলেগ এটা ভাল মোবাইল পালি হয়। তাৰমানে কি, আপোনাক হিংসা কৰিছে, এইটো এটা হিংসা। যদি সেনেকৈ কোনোবাই কয়, তেতিয়াহ'লে আপুনি জানিব যে তেওঁ আপোনাক হিংসা কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে জীৱনত যিমান ভাল কামেই নকৰক বা যিমান ডাঙৰ কামেই নকৰক, যিমানে সাফল্য অৰ্জন নকৰক কিয়, এনেধৰণৰ মানুহবিলাকে আপোনাক সাফল্যকটো গুৰুত্ব নিদিয়ে, উল্টাকে নিগেটিভ কমেণ্ট কৰি আপোনাক সৰু কৰি থ'ব। যেনে ধৰি লওক, আপুনি ক্লাছত প্ৰথম হৈছে, তেনেধৰণৰ মানুহবিলাকে ক'ব, ক্লাছতহে প্ৰথম হৈছ, আকাশৰ পৰা তৰা ধৰি অনা নাই নহয়, এনেকুৱা। অৰ্থাৎ যিকোনো যুক্তি বা তৰ্ক কৰি আপোনাক সৰু কৰিহে এৰিব। ইয়াৰ দ্বাৰা আপুনি বুজি পাব যে তেওঁ আপোনাৰ সাফল্যক ভাল পোৱা নাই বা আপোনাৰ সাফল্যক জ্বলিছে বা হিংসা কৰিছে, কাৰণ তেওঁ নিজে কৰিব পৰা নাই এইটো, সেইকাৰণে। বন্ধু বান্ধৱীসকল, আমাৰ সমাজত আৰু কিছুমান এনেকুৱা মানুহ আছে যিসকলে আপোনাক বহুত বেছি প্ৰশংসা কৰিব, বহুত 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 বেছি প্ৰশংসা কৰিব, কিন্তু তাৰমানে এনেকুৱা নহয় যে আপোনাক ভাল ভাবি প্ৰশংসা কৰিছে। কিছুমান থাকে আপোনাক ভাল ভাবি প্ৰশংসা কৰিছে, কিন্তু অতিৰিক্ত প্ৰশংসাও কিন্তু হিংসাৰ কাৰণ। মানে ধৰি লওক, আপোনাক হিংসা কৰে, সেইকাৰণে আপোনাক বেছিকৈ প্ৰশংসা কৰিছে। ধৰি লওক, আপুনি ক্লাছত প্ৰথম বহুত নম্বৰ পাইছে, ক্লাছত প্ৰথম হৈছে, বহুত নম্বৰ পাইছে, তেতিয়া তেওঁ আপোনাক ক'ব, আৰে আমুকে ইমান নম্বৰ পাইছে, বহুত ভাল, ঘৰত বহুত পঢ়ে, তেওঁ বাপৰে বহুত কষ্ট কৰে, ময়ো যদি তেনেকুৱা কষ্ট কৰিলোহেঁতেন, ময়ো ভাল ৰিজাল্ট কৰিব পাৰিলোহেঁতেন। আৰুনো কি, তেওঁৰ মুখস্থ বিদ্যা এইবিলাক। এনেকুৱা ধৰণৰ তাৰমানে প্ৰশংসা কৰি, তাৰমানে কি, আপোনাক হিংসা কৰিছে। এনেকুৱা ধৰণৰ প্ৰশংসা কৰিছে মানে কি, আপোনাক হিংসা কৰিছে। ভিডিঅ'টো চাই কেনে পালে জনাবচোন, কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মই দিয়া ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল, আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।